অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ কন্যাৰ নাম ৰাজহুৱা কৰিলে। সামাজিক মাধ্যমত বৰষাৰাণী বিষয়াৰ কন্যাক দেখা পোৱা গ'ল। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সকলো সবিশেষ জনাবলৈ চেষ্টা কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাই থাকিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে যিসকল বন্ধু-বান্ধৱী এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ যে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া প্ৰায় সামাজিক মাধ্যমত চৰ্চাত থাকে। বৰষাৰাণী বিষয়া ব্যতিক্ৰমী কৰ্ম আৰু সহজ সৰল স্বভাৱশৈলীৰ বাবে অনুৰাগীসকলৰ মাজত চৰ্চাত থাকে। এগৰাকী মৰম লগা কন্যা সন্তান মোহময়ী অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ কোলা শুৱনি কৰিছিল 23 ডিচেম্বৰত। অসমবাসী অতি আগ্ৰহ আৰু হেঁপাহেৰে বাট চাই আছিল বৰষাৰাণী বিষয়াৰ কন্যাৰ নাম আৰু ফটোখনলৈ। অনুৰাগীৰ অপেক্ষাৰ অৱসান ঘটিল অৱশেষত। ঘোষণা তথা ৰাজহুৱা হ'ল বৰষাৰাণী বিষয়াৰ কন্যাৰ নাম। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ কন্যাৰ নাম হ'ল আদিত্য বৰুৱা। বন্ধু-বান্ধৱীসকল, খবৰটো জানিবৰ আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় আই অসম।